তো গাইজ নমস্কাৰ, মই প্ৰথম ভিডিঅ'টোলৈ আজি ফাৰ্ষ্ট টাইম ভ্লগ বনাব ট্ৰাই কৰিছোঁ। কেনেকুৱা হয় নাজানো বাৰু। এয়া মোৰ লগত আছে গৌৰী, তাৰপৰা আৰু এজন আছে সি অকণমান লাজ কৰি মোবাইল আগত ওলাব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব হা গাইজ। আমি অলপ আহিছোঁ অলপ ওলাই মেলি তিনিটা। কালি ৰাসৰ ভৰসা চাব গৈছিলোঁ, টোপনি ধৰিলে সোনকালে আহি শুই থাকিলোঁ এমাৰ আগতে। এতিয়া অকণমান বোলো ওলাই যাওঁ। আমাৰ লাজুকী বান্দৰ এটা আছে, তামোল দিছে নাই? তামোল কেনেকুৱা খাব লাগিছে গাড়ী। মই নাখাওঁ, মই সেইকাৰণে ওলাই দিছোঁ নাই। মই তামোল ইমান নাখাওঁ দেই। আমাৰ এওঁ তামোল খোৱা মানুহ এওঁ লাজ কৰে, বহুত লাজ কৰে। ব'লক তেনেহ'লে আমাৰ গাঁওখনকে আপোনালোকে আজি অকণমান দেখাই দিওঁ। এইখনে আমাৰ গাঁৱৰ ৰাস্তাটো আৰু এয়া আমাৰ বাসুদা গৈ আছে। বাসু এইফালে চাই দিয়া আকৌ এবাৰ। এই বাসু অঁ, এখন আমাৰ ককাহঁতৰ ঘৰৰ কিনা ককাহঁতৰ মৌচুমী টেঙা বাগান আপোনাৰ দেখিবলৈ গৈছে। বহুত লাগিছিলে, বিকিলে, এতিয়া অলপ আছেগৈ, বেছি নাই। তো গাইজ এয়া চাওক, ধান পকিছে আৰু কাটিব হৈছে আৰু। খালি কাটিবলৈ মানুহে অহা দেখা নাই দেখোন। পৰি গ'লে কাটিবলৈ বহুত দিগদাৰ হয়। বাসু ৰ'বা আকৌ। লাজ, বহুত লাজ কৰে কিবা এটা কোৱা গৌৰী। কথা পাবগৈ ন? এয়া আমাৰ ৰাস্তাটো। ঘৰ পাগে ন? ঘৰ পাবগৈ বোলে। ইয়াৰ অকণমান গ'লেগৈ। ইয়াৰ পৰা কমচে কম সিহঁতৰ ঘৰলৈ 4 কিলোমিটাৰ হ'ব। এনেকৈ খোজকাঢ়ি যাম বুলি কৈছে আজি। বাইকত থৈ নাহোঁগৈ তাক। তই আহিবাগৈ দে, তুমি নথওঁগৈ ন আমি। সি অকলে যাব সি। এয়া ধান কাটি হ'ল কাৰণে গৰুকে এৰাল দি দিছে আৰু পূৰা নৰা খাবৰ কাৰণে। তথাপি মাজে মাজে ধান অলপ আছে, পৰি থকা ধানটো কাটিব নোৱাৰে। আহা এইখন ইয়াৰ পৰা আমাৰ পথাৰ এইখিনি দেখাই দিছোঁ আপোনালোকৰ প্ৰথম ব্লগটোতে। এই বেছি দীঘল নকওঁ ব্লগটো, ফাৰ্ষ্ট ব্লগ ন। এয়াই আৰু আমাৰ গাঁওখনি। পাইছিলোঁ যে কবিতা এটা কি আছিলে, শুনি আমাৰ গাঁওখনতি শুনি ছোৱালীয়ে ভৰা। অঁ, আকৌ কৈ দিয়া, আকৌ কৈ দিয়া। আমাৰ গাঁওখনি গাভৰু ছোৱালীয়ে ভৰা, তাৰে এজনী পতাব নোৱাৰিলে কিহনো ডেকা ল'ৰা। এই পূৰা কবিতা আবৃত্তি কৰি দিলে বা গৌৰী শংকৰ সোণোৱাল দাই। বোলে কি আছিলে, কি শুৱনি আমাৰ গাঁওখনতি বোলে গাভৰু ছোৱালীয়ে ভৰা বোলে, তাৰে এজনীয়ে পতাব নোৱাৰিলে বোলে কিয়নো ডেকা ল'ৰা। গাইছ আমাৰ গাঁৱত ইমান ছোৱালী নাই বাৰু দেই, কাৰণ যিমান আছিলে চব ডাঙৰ ডাঙৰ ছোৱালী চব বিয়া হৈ গ'ল। বহুত বেয়া লাগিলে, বহুত বেয়া লাগিলে। গাইছ প্ৰথম ব্লগটো ইমানতে বনালোঁ। যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেল আইকনটো লগতে দবাই দিব হয়নে? কৈ দিয়া। ভাল পালে কি লাইক কমেণ্ট কৰি দিব। নেক্সট ব্লগ জল্দি আহি যাব। এইটো ব্লগ আপলোড কৰাৰ পিছত ৰেগুলাৰ ব্লগ দিব চেষ্টা কৰিম। যদি ভাল পায় আপোনাক অলপ ছাপোৰ্ট কৰিব, তেতিয়া মোৰো ভাল লাগিব মনটো। বাই বাই গাইছ।